এইবাৰৰ যিটো নিৰ্বাচন এই নিৰ্বাচনটো অলপ সুকীয়া হ'বলৈ গৈ আছে। UPPL দল এটা পূৰ্ণাংগ এটা ৰাজনৈতিক দল, আঞ্চলিক ৰাজনৈতিক দল, আৰু এই আঞ্চলিক ৰাজনৈতিক দলে আগতেও ইলেকশ্যনত নামিছিল যদিও আগৰ ইলেকশ্যনৰ কথাটো অলপ সুকীয়া আছিলে। এইবাৰৰ নিৰ্বাচন একদম সম্পূৰ্ণ সুকীয়া। এইবাৰ আমাৰ শাসকীয় দল BPFৰ যিটো এণ্টি ইনকামবেঞ্চি প্ৰায় 17 বছৰ, এইটো এটা কাৰণ। আৰু দ্বিতীয় এটা কাৰণটো হ'ল কি যে আমাৰ দীৰ্ঘদিনীয়া যি বড়ো সমস্যা, বড়োলেণ্ড আন্দোলন, সেইটো লৈ পেলাই যোৱা জানুৱাৰী মাহৰ 27 তাৰিখে এটা চুক্তি সম্পাদন হৈ গৈছে। আৰু এতিয়া বৰ্তমান BTR অঞ্চলত এটা পৰিৱৰ্তনৰ ঢৌ চলি আছে। আৰু এই সময়ত UPPL আৰু প্ৰস্তাৱিত এই BTR অঞ্চলত এটা পৰিৱৰ্তন বিচাৰি আছে সকলোৱে। আমি দেখিবলৈ পাইছোঁ শেহতীয়াভাৱে আমাৰ বিজনীত অধিৱেশন হৈ গ'ল, আৰু সেই অধিৱেশনতেই আমাৰ এপছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া আৰু BTC চুক্তিৰ স্বাক্ষৰকাৰী তেখেতক মানে আমাৰ UPPL দলত আমি আদৰি লৈছোঁ, আৰু তেখেতে যোগদান কৰিলে। আৰু তেখেত কেৱল মানে অকলে নহয়, বিভিন্ন অসমৰ জাতীয় সংগঠনবিলাকৰ যিবোৰ ছিনিয়ৰ নেতাবিলাক আছে, তেখেতসকলে দলে বলে প্ৰমোদ বড়োৰ সহিতে তেখেতসকলে যোগদান কৰিছে। আমি আশা কৰিছোঁ এই দলটোৱে এইবাৰ শাসনলৈ আহিব পাৰিব। আৰু বৰ্তমান আমি দেখিবলৈ পাইছোঁ যে ৰাইজ সকলোৱে আশাবাদী যে এখন চুক্তি সম্পাদন হৈ গৈছে, এই চুক্তিখন ৰূপায়ণ কৰিব লাগে। সকলোবোৰ দফা ৰূপায়ণ কৰাটো সকলোৱে বিচাৰি আছে। আৰু যেতিয়া চুক্তি ৰূপায়ণ হ'ব লাগে, তেতিয়া নিশ্চয় ইয়াত চুক্তি স্বাক্ষৰকাৰীসকলে ক্ষমতালৈ আহিবই লাগিব। এইটো ৰাইজেও বিচাৰি আছে, চৰকাৰেও বিচাৰি আছে। আৰু যদি চুক্তি স্বাক্ষৰকাৰীসকলে ক্ষমতালৈ আহে, আমি ভাবোঁ যে সকলো দফাবিলাক ইমপ্লিমেণ্ট হ'ব। অন্যথা তেখেতসকলৰ যিবোৰ সমস্যা আছে, ধৰক আমি আজি NDFBৰ কথাটোলৈ যদি আহোঁ, NDFB দীৰ্ঘদিনীয়া অস্ত্ৰ সংগ্ৰাম কৰিলে, তেখেতসকলৰ বহুত কেছ থাকিল, এইবিলাক উইথড্ৰ নহ'ব। আৰু ইয়াত যিখিনি চুক্তিৰ আধাৰত মানে উন্নয়নমূলক ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট যিবিলাক ইনষ্টিটিউট অনা হৈছে, এইবোৰ ইমপ্লিমেণ্টেশ্যন নহ'লেতো পুনৰ মানুহবিলাকৰ চিন্তাধাৰাটো সলনি হৈ যাব পাৰে। গতিকে সকলোৱে আশা কৰি আছে যে চুক্তি ৰূপায়ণ হওক, সকলোৱে বিচাৰি আছে। আৰু এনেও মানে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে BTC অঞ্চলত এটা শান্তিপূৰ্ণ পৰিৱেশ ঘূৰি অহাটো বিচাৰি আছে। আৰু এই চুক্তিখনৰ দ্বাৰা আমি এটা পৰিৱেশ দেখিবলৈ পাইছোঁ যে এই অঞ্চলত শান্তি আহি আছে। আৰু আমাৰ UPPLৰ যিটো প্ৰস্তুতি বুলি ক'লে, আমাৰ সাংগঠনিক যিটো গাঁথনি আছিলে, এই গাঁথনিবিলাক সম্পূৰ্ণ এতিয়া হৈ উঠিছে। আমি এইখিনি কৰি লৈছোঁ। আৰু তাৰ পৰৱৰ্তী সময়ত ইলেকশ্যনৰ নটিফিকেশ্যন হ'ব। নটিফিকেশ্যনৰ পিছত আমাৰ নিৰ্বাচনৰ কাৰণে কেম্পেইনিংবিলাক হ'ব। তাৰ আগতে আমাৰ যিবোৰ মানে চেলবিলাক গঠন কৰিবলগীয়া আছিলে, যোৱাকালি আমাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সভা আছিলে, আৰু তাতেই আমাৰ চেলবিলাক বনোৱা হৈছে। IT চেল আছে, আমাৰ ফাইনেন্স টিম আছে, তাৰ উপৰিও আমাৰ বিভিন্ন চেল, এই চেলবিলাক গঠন কৰি লোৱা হৈছে। লিগেল চেল আছিলে, এই গোটেইবিলাক বনাই লোৱা হৈছে। ইতিমধ্যে সম্পূৰ্ণ হৈছে। প্ৰাইমাৰী কমিটি গঠনৰ প্ৰক্ৰিয়া আগতেই শেষ কৰা হৈছে। আমাৰ বিভিন্ন যিবিলাক মানে আছে, ওমেন উইং, ইউথ উইং, মাইনৰিটি চেল, SC চেল, বিভিন্ন ধৰণৰ এই গোটেই সাংগঠনিক গাঁথনিখিনি আমি আগতে সম্পূৰ্ণ কৰি লৈছোঁ। বুথ কমিটি পৰ্যন্ত আমাৰ যিটো গাঁথনি সম্পূৰ্ণ কৰা হৈছে ইতিমধ্যে। আমি সম্পূৰ্ণ প্ৰস্তুতি মানে চলাই আছোঁ, যাতে অহা নিৰ্বাচনত কোনো কাৰণতে এই UPPL দল বিফল নহয়, UPPL দল যাতে শাসনলৈ আহিব পাৰে, সেইটোৰ কাৰণে সম্পূৰ্ণ মানে প্ৰস্তুতিটো কৰা হৈছে ইতিমধ্যে। নাই, আমিতো দেখি আছোঁ সংবাদ মাধ্যমত তেখেতে যি ধৰণে এড্ৰেছ কৰি আছে, আৰু যিবোৰ ইছ্যু আছে, এই ইছ্যুবিলাকক কেনেকৈ আগুৱাই লৈ যাব বিচাৰিছে, সকলো ৰাইজে প্ৰত্যক্ষ কৰি আছে। প্ৰমোদ বড়ো এজন জাতীয়তাবাদী শিবিৰৰ পৰা অহা এজন নেতা, আৰু তেখেতে কেৱল বড়ো সমস্যাৰ কথাবিলাক কোৱা নাই, তেখেতে অসমৰ যিবোৰ জ্বলন্ত সমস্যা আছে, সকলো জাতি জনগোষ্ঠীৰ যিবোৰ সমস্যা আছে, এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে তেখেতে এটা বলিষ্ঠ পদক্ষেপ ছাত্ৰ সংগঠনত থকা সময়তো তেওঁ লৈছিলে।
আৰু তেখেতে আজি ৰাজনৈতিক দলত কেৱল মাত্ৰ ৰাজনীতিৰ কাৰণতে তেওঁ যোগদান কৰিছে সেয়া নহয় তেখেতে আজি এই ৰাজনীতিক দলত যোগদান কৰিছে আমাৰ ইস্যুবিলাক কেনেকৈ সমাধান কৰিব পৰা যায় কেনেকৈ জনগোষ্ঠীবিলাকক আগুৱাই লৈ যাব পৰা যায় মানে BTC অঞ্চলত কেনেকৈ পাৰ্মানেণ্ট এটা শান্তি আনিব পাৰে ঘূৰাই আনিব পাৰে এই কথাখিনি তেখেতে গুৰুত্ব আৰোপ কৰিছে আৰু এই গোটেই কথাখিনিকেই ৰাইজে আশা কৰি আছে হয় সকলোৱে এইটো আশা কৰি আছে যে আজি 15-17 বছৰ ধৰি যি ৰাজনৈতিক দলৰ দ্বাৰা BTC অঞ্চলত লুণ্ঠন ৰাজ চলিলে দুৰ্নীতি চলিলে অপশাসন চলিলে ইয়াৰ অৱসান হ'ব লাগে সকলোৱে বিচাৰি আছে আৰু UPPL সেইকাৰণে জন্ম হৈছে UPPL এনে জন্ম হোৱা নাই UPPLক ৰাইজে কিয় আকোৱালি লৈছে সেইটোৱেই মূল কাৰণ যে অনাগত দিনত যাহাতে আমাৰ এই অঞ্চলত যিটো দুৰ্নীতি ভ্ৰষ্টাচাৰ অপশাসন চলি আছে এইটো অৱসান হ'ব লাগে সেইটোৰ কাৰণে আজি UPPLৰ জন্ম হৈছে ইয়াত ভেদাভেদ ভাৱ থাকিব নালাগে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এতিয়া মানে এটা গেপ আহি আছে সেই গেপটো আমি শেষ কৰিব লাগে আমাৰ মাজৰ সকলোৱে মিলি পেলাই আমি এটা আমাৰ সমাজটো আমি গঢ়ি মানে তুলিব লাগে সেইটোৱে সকলোৱে বিচাৰি আছে আৰু ইয়াত যিটো দুৰ্নীতিৰ কথা আহিছে যে UPPLৰ দলৰ মানে নেতাসকলে শাসনত আহিলে দুৰ্নীতি হ'ব এইবিলাক মানে আমি যিটো বিচাৰি আছোঁ আমি ভাল মানুহখিনিক আজি ৰাজনীতিত আগুৱাই আনিব বিচাৰি আছোঁ যিসকল নিকা ভাৱমূৰ্তিৰ যিসকল নেতাই ছাত্ৰ জীৱনৰ লগত ছাত্ৰ সংগঠনৰ লগত জড়িত হৈ আহি আছে যিসকল নেতা ইছ্যুৰ লগত জড়িত হৈ আছে সেই মানুহবিলাককে আজি আমি উঠাই আনিব বিচাৰি আছোঁ আৰু এইকাৰণে UPPL দলত মানে ভৱিষ্যতলৈ কি হ'ব সেইটো কথা মানে ৰাইজে সন্দেহ কৰিব নালাগে চাওক এইটো কথা এনেকুৱা হয় যে যি মানুহে শাসনত থাকে এবাৰ শাসনত থাকিলে তেওঁ দ্বিতীয়বাৰ তৃতীয়বাৰ আৰু গোটেই মানে জীৱনত মানে তেওঁ শাসনত থাকিব বিচাৰে ক্ষমতা লৈ থাকিব বিচাৰে আৰু তেখেতেও ব্যতিক্ৰম নহয় আমাৰ কথাটো হ'ল কি ৰাইজে ৰজা ৰাইজে যিটো ৰায়দান দিয়ে অহা নিৰ্বাচনত যিটো মেণ্ডেট দিয়ে সেইটো মতেই হ'ব তেখেতে কোৱাটো কৈ থাকিব যিবিলাকে পাৱাৰ বিচাৰে পাৱাৰ হাংগ্ৰী মানুহবিলাকে সেইটো কৰিব পাৰে আমাৰ হিটোৰ লগত কথা নহয় আমাৰ কথাটো হৈছে কি জনগোষ্ঠীয় সমস্যাবিলাক আছে আৰু এই অঞ্চলৰ যিবোৰ জ্বলন্ত সমস্যা এই সমস্যাবিলাকক আমি সমাধান কৰিব বিচাৰিছোঁ BTR এটা চুক্তি হৈ গ'ল আৰু এই চুক্তিখনত কেৱল মাত্ৰ এটা বস্তু নহয় আমাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি ক'লে আমাৰ হিউমেন ৰিচোৰ্চৰ কথাবিলাক আছে ইয়াতে আৰু বিভিন্ন আঁচনিবিলাক আছে গতিকে এইটো ৰিপইণ্ট কৰাটো আমি বিচাৰি আছোঁ বহুত ইছ্যু আছিলে BTR চুক্তি হোৱাৰ পিছত BTAD যিবোৰ ইছ্যু আছিলে সেইবোৰ নাইকিয়া হ'ব বুলি আমি ভাবি আছোঁ নাই সেইটোৱে মানে এতিয়া কথাটো হ'ল কি চৰকাৰ গঠন কৰাৰ কাৰণে যাৱতীয় যিখিনি নিৰ্বাচনত জয়ী হ'ব লাগিব জয়ী হ'বৰ কাৰণে যিখিনি আমাৰ মানে প্ৰস্তুতি এইটো প্ৰায় মানে তুংগত হৈ আছে মানে UPPL দলৰ লগত ৰাইজে আছে সকলোৱে দেখি আছে সদায় মানে সংবাদ মাধ্যমত সকলোৱে দেখি আছে যে দলে বলে যোগদান চলি আছে এতিয়াও মানে চলিব অহাকালিলৈও চলিব পৰহিলৈও চলিব আজিও চলি আছে ক'ৰবাত চলি আছে আৰু আমি যিটো দেখি আছোঁ যে আমাৰ এই অঞ্চলৰ যিবোৰ জাতীয় সংগঠনবিলাক আছে এই সংগঠনবিলাকৰ নেতাবিলাকে যোগদান কৰি আছে এজন ব্যক্তিয়ে নহয় জনগোষ্ঠীৰ বেনাৰত থকা সংগঠনবিলাকৰ বেনাৰত থকা লিডাৰবিলাকে যোগদান কৰি আছে আমি ভাবি আছোঁ যে তেখেতসকলৰ বেগত বহুত ৰাইজ আছে আৰু সেই ৰাইজে মানে ৰাস্তাত ওলাই আহিছে UPPLৰ লগত যোগদান কৰিবৰ কাৰণে তেওঁলোকে ওলাই আহিছে গতিকে আমি আশাবাদী